নমস্কাৰ, মই আশ্বিনী। আপুনি নিচা কৰা মানুহ নেকি? নিচা এটাৰ মজালৈ আপুনি পাইছেনে কেতিয়াবা? আহক আজি কথা পাতোঁ নিচা কৰা মানুহৰ বিষয়ে। এৰো বুলিও এৰি দিব নোৱাৰি নিচা এটাৰ লাগি যোৱা নিচা। ভাল লাগি ভাল পোৱালৈ, ভাল পোৱাৰ পৰা নিচা এটা হোৱালৈ বাটটো যে বৰ চিধা। নিচা কৰা মানুহৰ সপোন বোলা কোনো ভৱিষ্যত নাথাকে। নিচা কৰা মানুহক কোনো ভদ্ৰলোকে সংগ নিদিয়ে। নিচা কৰা মানুহক কোনো নাৰীয়ে উষ্ম আলিংগন নকৰে। নিচা কৰা মানুহৰ যতন নোলোৱা জধলা চুলি দাঢ়ি। নিচা কৰা মানুহবোৰ পৰি থাকে দুৰ্গন্ধময় নলাবোৰৰ কাষত। হোষ্টেলৰ ধোঁৱাময় নিশাবোৰত পাৰ হৈ যায় নিচা কৰা মানুহৰ জীৱনৰ ফ্ৰাষ্ট্ৰেশ্যন, নোপোৱাৰ গদ্য। নিচা কৰা মানুহৰ স্মৃতিত অতীতৰ উন্মাদ প্ৰেমিক। পলাশ ৰঙা আবেলিবোৰত যি হাতে হাত ধৰি প্ৰেমিকাৰ ঘূৰি ফুৰে প্ৰাচীন চহৰবোৰত। নিচা কৰা মানুহৰ বুকুত হেৰাই যোৱা ভালপোৱা অলেখ সমনীয়া। নিচা এটাৰ নাম তুমি হৈ তুমি মোক মাৰি পেলাবা নেকি?